বিগত সপ্তাহজোৰা মুখলধাৰ বৰষুণে জিলাবাসীক ত্ৰাসি মধুসূধন খুওৱাৰ লগতে উজনি অসমৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওসমূহত নদীসিঙৰ পানীয়ে বুৰাই পেলায়। ঘাইকৈ ডিৰাকমুখ থাপাবাৰী মছবাৰী নলনী গাঁৱত টেঙাপানী বগৰীবাৰী গাঁওসমূহত বানত ডুব যোৱাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। দিহিংপৰীয়া ৰাইজলৈ হঠাৎ অহা এই দুৰ্যোগলৈ চৰকাৰী কৰ্তৃপক্ষৰ দুৰ্যোগ প্ৰশমন বিভাগ আহি নোপোৱাত সদৌ মৰাণ ছাত্ৰ সন্থা নদিহিং শাখা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় লোকে নাৱৰীয়াৰ সহযোগত বানপীড়িত ৰাইজক উদ্ধাৰ কৰে। উল্লেখ্য যে বানে নিমিষতে বহু পৰিয়ালৰ সা সম্পত্তিৰ লগতে খেতিপথাৰ অনিষ্ট সাধন হোৱাৰ উপৰিও পশুধনৰ উটুৱাই নিয়াৰ খবৰ আহিছে। উল্লেখ্য যে কেইবা ঘণ্টা পাৰ হোৱাৰ পাছতো অত্যপি বানাক্ৰান্তৰ খবৰ লোৱাৰ বাবে কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে উদ্যোগ লোৱা পৰিলক্ষিত নোহোৱাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নদিহিং শাখা সমিতিয়ে গৰাখহনীয়া আৰু মথাউৰি নিৰ্মাণ সন্দৰ্ভত 126 নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢলা হাঁহখাতি পঞ্চায়তৰ নলনী গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল ভোটৰ সময়ত আহিলেই নহ'ব, বৰ্তমানৰ ৰাইজৰ যি হাৰাশাস্তি হৈছে সেইবিলাকতো ভোগ কৰিবৰ কাৰণে আহিব লাগে। কাৰণ ইমানবিলাক আমি এতিয়া ভুগি আছোঁ। এইফালে পথাৰৰ শস্য দেখিছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক আমি ক'ত থ'ম, কি কৰিম? আমি কিমান দিনৰ পৰা জনাই আছোঁ। বলিন চিটা মহোদয় এটা দুটা বছৰ নহয়, 5টা মানে কি হ'ল 10টা কাৰ্যকাল নহয়, 20টাকৈ কাৰ্যকালত আমি আবেদন কৰি কৰি ভাগৰি গৈছোঁ। আমি লাষ্টবাৰৰ কাৰণে আমি স্থানীয় বিধায়ক বলিন চিটা মহোদয়ক জনাই আছোঁ, যদি তেখেতে এই আমাৰ এই মথাউৰি নিৰ্মাণ কৰি নিদিয়ে বা তেখেতে ওপৰলৈ ৰংকলৈ নজনায়, তেখেতেতো ক'ব মই কেনেকৈ পাৰিম বুলি ক'ব। তথাপিও আমি তাক নজনায়নো আমি কাক জনাম?